এবাৰ দেৱৰ্ষি নাৰদে কৈলাশ পৰ্বতত গৈ উপস্থিত হ'ল আৰু ভগৱান শিৱক প্ৰণাম জনাই ক'বলৈ ধৰিলে, হে মহাদেৱ, আপোনাক প্ৰণাম জনাইছোঁ। প্ৰভু, আজি মই যেতিয়া পৃথিৱীলোকত ভ্ৰমণ কৰি আছিলোঁ তেতিয়া মই দেখিলোঁ যে প্ৰত্যেক মনুষ্যৰ সন্তানে নিজৰ মাতা পিতাক দুখ দি আছে। মাতা পিতাৰ আজ্ঞা পালন নকৰে তথা তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছে। প্ৰভু, কলিযুগত ইমান পাপ কিয় বাঢ়ি গৈ আছে? কৃপা কৰি আপুনি এই ভক্তৰ মনৰ জিজ্ঞাসা শান্ত কৰক। তেতিয়া ভগৱান শিৱে হাঁহি হাঁহি ক'বলৈ ধৰিলে, হে দেৱৰ্ষি নাৰদ, এতিয়া কলিযুগ চলি আছে আৰু যি ঘটনাৰ কথা আপুনি কৈ আছে সেইটো এজনী গাইগৰুৰ অভিশাপৰ ফলতেই হৈ আছে, যিটো কাৰণত মনুষ্যৰ সন্তানে আজি তেওঁলোকক দুখ দি আছে। তেতিয়া নাৰদ মুনিয়ে উৎসুকতাৰে ক'বলৈ ধৰিলে, অভিশাপ? এজনী গাইগৰুৱে মনুষ্যক কিয় অভিশাপ দিলে? ভগৱান শিৱে ক'বলৈ ধৰিলে, হে নাৰদ, আজি মই আপোনাৰ সকলোবোৰ মনৰ শংকা দূৰ কৰিম, কিন্তু আপুনি এই কাহিনীটো মনোযোগেৰে শুনিব আৰু মানৱ জাতিৰ কল্যাণৰ বাবে এইটো প্ৰচাৰ কৰিব লাগিব। যি স্ত্ৰী পুৰুষে এই কাহিনীটো শুনিব তেওঁলোকৰ সকলোবোৰ পাপ নষ্ট হৈ যাব আৰু তেওঁলোকে মুক্তি পাব আৰু তেওঁলোকৰ ওপৰত মোৰ কৃপাদৃষ্টি সদায় থাকিব। নাৰদ মুনিয়ে ক'বলৈ ধৰিলে, হে প্ৰভু, মই এনেকুৱাই কৰিম। মোৰ সৌভাগ্য যে মই কাহিনীটো আজি শুনিবলৈ পাম। ভগৱান শিৱে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, এই বিষয়ত মই আপোনাক এটা প্ৰাচীন ইতিহাস ক'ব বিচাৰিছোঁ, পূৰ্বকালৰ কথা। তেতিয়া কলিযুগ আৰম্ভ হ'বলৈ ওলাইছিল আৰু কলিৰ প্ৰভাৱ মনুষ্য জীৱনত লাহে লাহে পৰিব ধৰিছিল। তুংগভদ্ৰা নদীৰ ওচৰতে এখন ধুনীয়া নগৰ আছিল। তাত সকলোবোৰ বৰ্ণৰ লোকে নিজৰ নিজৰ ধৰ্ম পালন কৰি আছিল আৰু সত্য তথা সৎকৰ্মত সকলোবোৰ ব্যস্ত হৈ আছিল। সেই নগৰখনত আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিল, যি সমগ্ৰ বেদৰ বিশেষজ্ঞ আৰু সকলো প্ৰকাৰৰ ধাৰ্মিক কাম কাজত সকলোতকৈ আগত আছিল। সেই ব্ৰাহ্মণজন দ্বিতীয় সূৰ্যৰ দৰে অত্যন্ত তেজস্বী আছিল। আত্মদেৱ ধনৱান ব্ৰাহ্মণ হোৱাৰ পিছতো ভিক্ষা মাগিয়ে জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ পত্নীৰ নাম ধুন্দুলি আছিল। তেওঁৰ পত্নী অত্যন্ত সুন্দৰ আছিল, স্বৰ্গৰ অপ্সৰাৰ দৰে। ধুন্দুলিৰ জন্মও ভাল বংশত হৈছিল, যদিও তাই স্বভাৱতে কুৰ আছিল। তাইৰ সৌন্দৰ্য আৰু ধনৰ ওপৰত বহুত অহংকাৰ আছিল। সদায় আনক নিন্দা কৰিছিল, কিন্তু ঘৰৰ কাম কাজ কৰাৰ ক্ষেত্ৰত বহুত আগৰণুৱা আছিল। তাই বহুত কৃপণ আছিল। তাই মানুহৰ সৈতে কাজিয়া পেচাল কৰি বহুত ভাল পাইছিল। দুয়ো পতি পত্নী বহুত মৰম ভালপোৱাৰ মাজত আছিল, কিন্তু সিহঁতৰ কোনো সন্তান নাছিল। সেয়ে ধন সম্পত্তি তথা ঘৰ আদি যিকোনো বস্তুৱে তেওঁলোকক সুখী কৰিব পৰা নাছিল। কিছুদিন পিছত তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে এখন ধৰ্মযজ্ঞ কৰিলে। গৰীব মানুহক ধন, সোণ, বস্ত্ৰ আদি দান কৰিবলৈ ধৰিলে। তেওঁলোকে ধনৰ আধা ভাগ ধৰ্মৰ নামতে খৰচ কৰি দিলে। তাৰ পিছতো তেওঁলোকৰ কোনো সন্তান প্ৰাপ্তি হোৱা নাছিল। এই কাৰণতে ব্ৰাহ্মণৰ বহুত চিন্তা হ'ল আৰু তেওঁ অত্যন্ত দুখী হৈ এদিন বনৰ মাজলৈ গুচি গ'ল। গৈ গৈ দুপৰীয়া সময়ত তেওঁৰ বহুত পিয়াহ লাগিল। সেইবাবে ব্ৰাহ্মণে এটা নদীৰ ওচৰলৈ গ'ল আৰু পানী খাই নদীখনৰ ওচৰতে বহিলে। সন্তানৰ চিন্তা কৰোঁতে কৰোঁতে তেওঁৰ গোটেই শৰীৰ ক্ষীণাই গৈছিল। তেওঁ বহুত দুৰ্বল আৰু দুখী হৈ আছিল। এনেকুৱা লাগিছিল যেন তেওঁৰ শৰীৰত প্ৰাণেই নাছিল। ভগৱান শিৱে আকৌ ক'বলৈ ধৰিলে, হে দেৱৰ্ষি নাৰদ, সেই ব্ৰাহ্মণজনৰ পূজা পাঠ আৰু ঈশ্বৰৰ প্ৰতি ভক্তি দেখি স্বয়ং শ্ৰীহৰি বিষ্ণুৱে এজন সন্ন্যাসীৰ ৰূপ ধাৰণ কৰি সেই নদীখনৰ ওচৰলৈ গ'ল। ব্ৰাহ্মণজনে নদীখনৰ ওচৰত বহাৰ কিছু সময় পিছতে সেই সন্ন্যাসীজনো সেই স্থানত আহি উপস্থিত হ'ল। ব্ৰাহ্মণজনে সন্ন্যাসীজনক দেখি তেওঁৰ চৰণত পৰি গ'ল আৰু জোৰে জোৰে উশাহ লৈ সন্ন্যাসীজনৰ ওচৰত থিয় হ'ল। তেতিয়া সন্ন্যাসীজনে সুধিলে, হে ব্ৰাহ্মণ, তুমি কিয় কান্দি আছা? তোমাক কি চিন্তাই ইমান অশান্তি কৰি আছে? অতি সোনকালে তোমাৰ চিন্তাৰ কাৰণ কোৱা। ব্ৰাহ্মণে ক'লে, হে মুনি, মই মোৰ দুখৰ বিষয়ে কি ক'ম? এইবোৰ মোৰ পূৰ্বজন্মৰ পাপৰ ফল হয়। মোৰ কোনো সন্তান নাই। ইয়াৰ ফলত মোৰ পূৰ্বপুৰুষসকলো দুখী হৈ আছে। ব্ৰাহ্মণ আৰু দেৱতাসকলে মই দিয়া বস্তুবোৰ সন্তুষ্ট মনেৰে গ্ৰহণ নকৰে। সন্তানৰ দুখত মোৰ সংসাৰখন খালী খালী হৈ গ'ল। এতিয়া মই এই নদীখনত নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ আহিছোঁ। সন্তানহীন পুৰুষৰ জীৱনৰ একো কাম নাই। মই মোৰ দুৰ্ভাগ্যৰ কথা কিমান ক'ম? হে মুনি,
মই যি গাই গৰুক পালন কৰি আছোঁ সেই গাই গৰু বন্ধা হৈ যায়। মই যিজোপা গছৰ ৰোপণ কৰোঁ সেই গছজোপাত কেতিয়াও ফল নহয়। ইমানেই নহয়, মোৰ ঘৰৰ বাহিৰৰ পৰা ফল আনিলেও সেইবোৰ সোনকালে শুকাই যায়। মই যদি ইমানেই অভাগা আৰু সন্তানহীন হয় তেনেহ'লে এই জীৱনটোৰ কি মূল্য আছে? এইদৰে কৈ ব্ৰাহ্মণজনে সন্ন্যাসীজনৰ ওচৰত কান্দিবলৈ ধৰিলে। সন্ন্যাসীজনৰ হৃদয়খন কৰুণাৰে ভৰি পৰিল। তেওঁ ব্ৰাহ্মণৰ কপালত বিধাতাই লিখা আখৰবোৰ পঢ়িলে আৰু সকলোবোৰ জানি বুজি বিস্তাৰভাৱে ক'বলৈ আৰম্ভ কৰিলে। হে ব্ৰাহ্মণ, শুনা, মই তোমাৰ ভাগ্যখন দেখিলোঁ। যিকোনো ক্ষেত্ৰতে তোমাৰ 7 জনমলৈ কোনো সন্তান নহ'ব। সন্তানৰ মোহ এৰি দিয়া। সংসাৰৰ গতি বহুত প্ৰবল হয়। এতিয়া তুমি বিবেকৰ আশ্ৰয় লৈ সংসাৰৰ বাসনা ত্যাগ দিয়া। পূৰ্বকালত সন্তানৰ বাবে ৰজা চগৰ আৰু অংগই দুখ ভোগ কৰিব লগা হৈছিল। সেয়েহে এতিয়া তুমি সন্তানৰ আশা এৰি দিয়া। এইটোৱেই তোমাৰ বাবে মংগলজনক হ'ব। ত্যাগতে সকলো প্ৰকাৰৰ সুখ পোৱা যায়। তেতিয়া ব্ৰাহ্মণে ক'বলৈ ধৰিলে, হে মুনি, বিবেকেৰে কি হ'ব? মোক যেনেকুৱাই নহওক এটা পুত্ৰ সন্তান দিয়ক, নহ'লে মই শোকতে মূৰ্ছিত হৈ আপোনাৰ ওচৰতে প্ৰাণ ত্যাগ কৰিম। ব্ৰাহ্মণৰ এনেকুৱা আগ্ৰহ দেখি শ্ৰীহৰি ৰূপী সন্ন্যাসীয়ে ক'বলৈ ধৰিলে, চোৱা, বিধাতাৰ লিখাটো মচিবলৈ চেষ্টা কৰোঁতে ৰজা চিত্ৰকেতুৱেও কষ্ট ভোগ কৰিব লগা হৈছিল। ভাগ্যই তোমাৰ পুৰুষত্ব নোহোৱা কৰি দিছে। এনেকুৱা পুৰুষত্বৰে তুমি সন্তান সুখ প্ৰাপ্তি কৰিব নোৱাৰিবা। তাৰ পিছতো তুমি প্ৰয়োজনতকৈ অধিক কৰি আছা। তুমি কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিছা। এই ক্ষেত্ৰত মই তোমাক আৰু কি ক'ম? শেষত ব্ৰাহ্মণক সন্ন্যাসীজনে এটা ফল দিলে আৰু ক'লে যে এই ফলটো তুমি তোমাৰ পত্নীক খাবলৈ দিবা। এই ফলৰ বীজটোৰ কাৰণে তাইৰ এটা পুত্ৰ সন্তান হ'ব। আৰু তোমাৰ পত্নীক ক'বা তাই যাতে এবছৰলৈ সত্য, দয়া আৰু দানৰ নিয়মবোৰ পালন কৰি প্ৰতিদিনে এটা সময়তে ভোজন কৰে। ইয়াৰ ফলত তেওঁৰ সন্তান অত্যন্ত শুদ্ধ স্বভাৱৰ হ'ব। এনেকৈ কৈ সন্ন্যাসীজন সেই স্থানৰ পৰা আঁতৰি গ'ল আৰু ব্ৰাহ্মণজনে ঘৰলৈ ঘূৰি আহিল আৰু পত্নীৰ হাতত সেই ফলটো দিলে আৰু ফলটো খোৱাৰ কঠোৰ নিয়মবোৰ বুজাই ব্ৰাহ্মণজনে ক'ৰবালৈ গ'ল। ব্ৰাহ্মণৰ পত্নী কুটিল স্বভাৱৰ আছিল। সেয়েহে তাই বান্ধৱীসকলক ক'বলৈ ধৰিলে, মোৰ বহুত চিন্তা হ'বলৈ ধৰিছে। মই এইটো ফল কেতিয়াও নাখাওঁ। এই ফলটো খোৱাৰ পিছত মই গৰ্ভৱতী হ'ম আৰু গৰ্ভৱতী হ'লে পেটটো ডাঙৰ হ'ব। তাৰপিছত মোৰ খোৱা পিয়াহ কমি যাব। ইয়াৰ ফলত মোৰ শক্তিও কমি যাব। এনেকুৱা সময়ত ঘৰৰ কামবোৰ কোনে কৰিব? গৰ্ভৱতী অৱস্থাত যেতিয়া মোৰ শৰীৰৰ ওজন বাঢ়ি যাব আৰু চলা ফুৰা কৰাত এলাহ লাগিব, সেই সময়ত মোৰ ননদ আহি ঘৰৰ সকলোবোৰ টকা পইচা লৈ যাব। লগতে যি নিয়মবোৰ কৈছে এই নিয়মবোৰ মোৰ কাৰণে পালন কৰাটো বহুত কঠিন হ'ব। যি স্ত্ৰীৰ সন্তান হয় সেই সন্তান পালন কৰাৰ ক্ষেত্ৰতো কষ্ট ভোগ কৰিব লগা হয়। মইতো ভাবোঁ বাজী অথবা বিধৱা স্ত্ৰীয়ে অধিক সুখী হয়। এইদৰে কৈ ব্ৰাহ্মণৰ পত্নীয়ে সেই ফলটো নাখালে। যেতিয়া ব্ৰাহ্মণে সুধিলে, তুমি ফলটো খালানে? তেতিয়া তেওঁ ক'লে, হয়, খাইছোঁ। তাৰপিছত এদিন ব্ৰাহ্মণীৰ ভনীয়েক শান্তা তেওঁলোকৰ ঘৰলৈ আহিল। ধুন্দুলীয়ে শান্তাৰ ওচৰত এই সকলোবোৰ কাহিনী ক'লে। ভনী, মোৰ বহুত চিন্তা হৈ আছে। মোৰ সন্তান জন্ম নহ'লে মোৰ স্বামীক কি উত্তৰ দিম? এই কথাবোৰ চিন্তা কৰি কৰি মই দিনে দিনে ক্ষীণাই গৈছোঁ। এতিয়া মই কি কৰোঁ? তেতিয়া ব্ৰাহ্মণীৰ ভনীয়েকে ক'লে, বাইদেউ, আপুনি চিন্তা নকৰিব। মোৰ পেটতো সন্তান আছে। প্ৰসৱ হোৱাৰ পিছত সেই সন্তানটো মই আপোনাক দিম। তেতিয়ালৈকে আপুনি গৰ্ভৱতী স্ত্ৰীৰ অভিনয় কৰি থাকক। আপুনি মোৰ স্বামীক টকা পইচা দিব, তেওঁ আপোনাক মোৰ সন্তানটো দি দিব আৰু মানুহৰ মাজত এইটো প্ৰচাৰ কৰি দিম যে মোৰ সন্তান 6 মাহ হোৱাৰ পিছত গৰ্ভপাত হৈ মৃত্যু হৈছে। মই প্ৰতিদিনে আপোনাৰ ঘৰলৈ আহি সন্তানটোৰ চোৱা চিতা কৰিম। আপুনি এই ফলটোৰ পৰীক্ষা লোৱাৰ বাবে ফলটো নন্দা নামৰ গাইজনীক খুৱাই দিয়ক। ধুন্দুলীৰ কুটিল স্বভাৱৰ বাবে তাই এনেকুৱাই কৰিলে। তাৰ লগে লগে সময় হোৱাৰ পিছত তাইৰ ভনীয়েকৰ এটা পুত্ৰ সন্তান জন্ম হ'ল। সন্তানৰ পিতৃয়ে কেঁচুৱাটো লৈ মনে মনে ধুন্দুলীক আনি দিলে আৰু তাই নিজৰ স্বামীক ক'লে যে আমাৰ এটা পুত্ৰ সন্তান জন্ম হৈছে আৰু একো কষ্ট হোৱা নাই। আত্মদেৱৰ ঘৰত পুত্ৰ সন্তান জন্ম হোৱা বাবে নগৰখনত এটা সন্তুষ্টিৰ পৰিৱেশ হ'ল। ব্ৰাহ্মণে বালকৰ নামাকৰণ আদি কৰি ব্ৰাহ্মণসকলক দান দক্ষিণা দিলে। ব্ৰাহ্মণৰ ঘৰত নানা ধৰণৰ মাংগলিক উৎসৱ হ'বলৈ ধৰিলে। এদিন ধুন্দুলীয়ে স্বামীক ক'লে যে মোৰ স্তনত গাখীৰ নাই। গাই গৰুৰ গাখীৰ খুৱাবৰো ইচ্ছা নহয়। মোৰ ভনীজনীৰো সন্তান জন্ম হৈছিল, কিন্তু সন্তানটোৰ মৃত্যু হৈছে।
তাইক এতিয়া ইয়ালৈ মাতি আনক, তাইয়ে সন্তানটো চোৱা চিতা কৰিব। ব্ৰাহ্মণে পুত্ৰৰ ৰক্ষাৰ বাবে সকলোবোৰ কৰিবলৈ ধৰিলে। তাৰপিছত পুত্ৰৰ নাম ধুন্দুকাৰী ৰাখিলে। 3 মাহ যোৱাৰ পিছত ব্ৰাহ্মণৰ গাইজনীয়ে অৰ্থাৎ নন্দাই এটা মনুষ্য বালকৰ জন্ম দিলে। বালকটো দেখিবলৈ ধুনীয়া, নিৰ্মল, সোণৰ দৰে জিলিকি থকা। এইটো দেখি আত্মদেৱ বহুত সুখী হ'ল আৰু তেওঁ নিজেই বালকৰ সকলোবোৰ মাংগলিক কাৰ্য সম্পন্ন কৰিলে। এই আশ্চৰ্যকৰ খবৰটো শুনি সকলোৱে বালকটো চাবলৈ আহিল আৰু সকলো মনুষ্যই আলোচনা কৰিবলৈ ধৰিলে, চোৱা ভাই, এই সময়ত আত্মদেৱৰ কেনেকুৱা ভাগ্য উদয় হৈছে। কিমান আশ্চৰ্যকৰ কথা যে গাই গৰুৰ পেটৰ পৰা দেৱতাৰ সমান ৰূপৱান বালকৰ জন্ম হৈছে। কিন্তু ভুলতেও কোনেও এই গুপ্ত ৰহস্যৰ কথা বুজি নাপালে। বালকটোৰ কাণ গৰুৰ সমান আছিল। এইটো দেখি আত্মদেৱে বালকৰ নাম গোকৰ্ণ ৰাখিলে। এদিনাখনৰ কথা, যেতিয়া আত্মদেৱে বাহিৰত ক'ৰবাত গৈছিল আৰু ধুন্দুলিৰ ভনীয়েকো বেমাৰত পৰিছিল, সেয়েহে ধুন্দুলিয়ে দুয়োটা বালকক চোৱা চিতা কৰিব লগা হৈছিল। তেতিয়াই তাই নন্দা গাইজনীৰ গাখীৰ খীৰাই কেৱল নিজৰ পুত্ৰ ধুন্দুকাৰীক খোৱালে, কিন্তু গোকৰ্ণক খাবলৈ নিদিলে। তথা সদায় তাই গোকৰ্ণক হিংসা কৰিছিল আৰু মাৰিছিল আৰু বেয়া বেয়াকৈ গালি শপনি পাৰিছিল। তাৰপিছত সেইদিনাই ধুন্দুলিয়ে ভাবিলে যে আজি ঘৰত কোনো নাই, এইটোৱে সুযোগ গোকৰ্ণক হত্যা কৰাৰ কাৰণ। ভৱিষ্যতে আমাৰ সম্পত্তিৰ ভাগ ইয়াকো দিব লাগিব। সেয়েহে আজিয়ে গোকৰ্ণক বিষ খুৱাই মাৰিব লাগিব। আৰু তাই এনেকুৱাই কৰিলে। তেতিয়া দুয়োটা বালকৰে মাত্ৰ এবছৰ হৈছিল। ধুন্দুলিয়ে গোকৰ্ণক নন্দাৰ গাখীৰত বিষ মিহলাই তাক খুৱাই দিলে। কিন্তু গোকৰ্ণৰ লগত স্বয়ং শ্ৰীহৰিৰ আশীৰ্বাদ আছিল। সেয়েহে গোকৰ্ণই বিষৰ বাবে চটফটাই নিজৰ মাক নন্দাৰ ওচৰলৈ গ'ল। নন্দা গাইজনীয়ে পুত্ৰৰ এনেকুৱা অৱস্থা দেখি তাই অত্যন্ত দুখী হ'ল আৰু তাই ভগৱানৰ শিৱক স্মৰণ কৰি তাইৰ পুত্ৰৰ বিষ হৰি নিয়াৰ বাবে কৰুণভাৱে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ভগৱান শিৱৰ আশীৰ্বাদত গোকৰ্ণ তৎক্ষণাৎ ভাল হৈ গ'ল আৰু মাকৰ গাখীৰ খাবলৈ ধৰিলে। ভগৱান শিৱে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, নন্দা গাইজনীয়ে অত্যধিক ক্ৰোধিত হৈ ধুন্দুলিৰ অপৰাধ দেখি তাইক অভিশাপ দি ক'লে যে, হে ঈশ্বৰ, যদি মই সত্যবাদী হয় তেনেহ'লে এই সংসাৰক সাক্ষী কৰি সমস্ত স্ত্ৰী জাতিটোক এইটো অভিশাপ দিলোঁ যে যদি কোনোবা স্ত্ৰীয়ে নিজৰ নাইবা আনৰ সন্তানৰ ক্ষেত্ৰত ভেদভাৱ কৰে তথা আনৰ সন্তানক কষ্ট দিব, তাইৰ সন্তানেও তাইক গোটেই জীৱন কষ্ট দিব। যেতিয়া তেওঁলোকৰ সহায়ৰ অত্যধিক প্ৰয়োজন হ'ব তেতিয়াই সেই সন্তানে তেওঁলোকক এৰি দিব। এইটো মোৰ অভিশাপ। কিছু বছৰ পাৰ হৈ যোৱাৰ পিছত দুয়োটা বালকে যৌৱনপ্ৰাপ্ত হ'ল। তাৰ ভিতৰত গোকৰ্ণ পণ্ডিত জ্ঞানী হ'ল, কিন্তু ধুন্দুকাৰী বহুত দুষ্ট বদমাছ হ'ল। ধুন্দুকাৰীয়ে বেয়া খাদ্য খাবলৈ ধৰিলে, সকলো সময়তে ক্ৰোধিত হৈ থাকিব ধৰিলে, বেয়া বেয়া বস্তুবোৰ সংগ্ৰহ কৰিবলৈ ধৰিলে, চুৰি কাৰ্য কৰিবলৈ ধৰিলে আৰু সকলোৰে সৈতে কাজিয়া পেচালত লিপ্ত হৈ থকা হ'ল। আনৰ ঘৰত জুই লগাই দিয়ে, মানুহক হিংসা কৰাটো তাত স্বভাৱত পৰিণত হ'ল। ধুন্দুকাৰীয়ে বেশ্যাৰ সংগত পৰি পিতাকৰ সকলোবোৰ ধন সম্পদ ধ্বংস কৰি দিলে। এদিনটো মা পিতাকক মাৰি ঘৰৰ সকলোবোৰ বাচন বৰ্তন উঠাই লৈ গ'ল। এইদৰে ধনহীন হৈ যোৱাৰ বাবে বেচেৰা ব্ৰাহ্মণে কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণে নিজকে নিজে ক'বলৈ ধৰিলে, এনেকৈ পুত্ৰৱান হোৱাতকৈ পুত্ৰহীন থকাই ভাল। এতিয়া মই ক'ত যাওঁ, ক'ত থাকোঁ, কোনে মোৰ দুখ দূৰ কৰিব? এতিয়াতো মই এই দুখতে মোৰ প্ৰাণেই ত্যাগ কৰিম। সেই সময়তে সেই স্থানত সত্যৱান গোকৰ্ণ আহিল। বৈৰাগ্যৰ মাৰ্ত দেখুৱাই নিজৰ পিতাকক বুজাবলৈ ধৰিলে, হে পিতা, এই পৃথিৱীত একোৱেই নিজৰ নহয়, দুখেই ইয়াৰ স্বৰূপ। ইয়াত জীৱক মোহত পেলাই দিয়ে। ইয়াত কোন কাৰ পুত্ৰ আৰু কোন কাৰ ধন। যিয়ে এইবোৰত আসক্ত হয় তেওঁৱেই দিনে নিশাই জ্বলি থাকে। ইন্দ্ৰ অথবা চক্ৰৱৰ্তী ৰজাৰো একো সুখ নাই। সুখ কেৱল একান্তভাৱে থকা বৈৰাগ্য মুনিৰহে আছে। সন্তানৰ প্ৰতি যি আপোনাৰ মমতা আছে এইবোৰ এৰি দিয়ক। মোহত আসক্ত হ'লে নৰকত যাব লাগিব। আনৰ কথা বাদেই দিয়ক, আপোনাৰ নিজৰ শৰীৰটোও এদিন নহয় এদিন নষ্ট হৈ যাব, আপোনাক এৰি গুচি যাব। সেয়েহে আজিয়ে এইবোৰ এৰি আপুনি বনলৈ গুচি যাওক। গোকৰ্ণৰ কথা শুনি তেওঁৰ পিতা আত্মদেৱে বনলৈ যাবলৈ মান্তি হ'ল আৰু ক'লে, হে পুত্ৰ, মই বনত থাকি কি কৰিব লাগিব এইটো বিস্তাৰভাৱে কোৱা। মই দুখী আত্মা হয়। এতিয়ালৈ মই স্নেহ বন্ধনত বান্ধ খাই এই গ্ৰহৰূপী এন্ধাৰ কুৱাতে পৰি আছোঁ। হে পুত্ৰ, তুমি নিশ্চিতভাৱে মোক উদ্ধাৰ কৰিব পাৰিবা। তেতিয়া গোকৰ্ণই ক'লে, পিতা,
হাড় মাংস আৰু ৰক্তৰ পিণ্ডৰূপ এই শৰীৰৰ আপুনি মই ভাৱটো এৰি দিয়ক। আৰু স্ত্ৰী পুত্ৰৰ ক্ষেত্ৰতো এইটো মোৰ হয় এই ভাৱটো চিৰদিনৰ বাবে এৰি দিয়ক আৰু একমাত্ৰ বৈৰাগ্য ৰসত ৰক্ষিত হৈ ভগৱানৰ ভোজন গাই থাকক। সদায় ভাগৱত পাঠৰ আশ্ৰয় লওক। কাম ভাৱেৰে কৰা লৌকিক ধৰ্ম এৰি দিয়ক। সাধু পুৰুষসকলৰ সেৱা শুশ্ৰূষা কৰক। ভোগৰ ইচ্ছা ত্যাগ কৰক তথা আনৰ দোষ গুণ বিচাৰ কৰা এৰি নিৰন্তৰভাৱে ভাগৱত সেৱা তথা ভাগৱত পাঠৰ ৰস পান কৰক। ভগৱান শিৱে ক'বলৈ ধৰিলে। এইদৰে পুত্ৰই কোৱা বাবে আত্মদেৱে ৬০ বছৰ বয়সত ঘৰ এৰি বনলৈ গুচি গ'ল আৰু তাত প্ৰতিদিনে ভগৱান শ্ৰীহৰিৰ পৰিচৰ্যা কৰি নিয়মমতে দশম স্কন্ধ পাঠ কৰাৰ ফলত তেওঁ ভগৱান শ্ৰীকৃষ্ণ চন্দ্ৰক প্ৰাপ্তি কৰিলে। ভগৱান শিৱে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি নাৰদ, এতিয়া মই আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। নাৰদ মুনিয়ে ক'বলৈ ধৰিলে, হে প্ৰভু, আপোনাৰ মুখেৰে এই কাহিনীটো শুনি মই ধন্য হ'লোঁ। এই কাহিনীটো মই মনুষ্যৰ কল্যাণৰ বাবে সকলোতে প্ৰচাৰ কৰিম। প্ৰিয় দৰ্শকসকল, কাহিনীটো আপোনাৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।